এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিং চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱাকালি মোৰ এটা গাহৰি পোৱালি জন্ম দিলে, সেয়েহে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে পোৱালিসমূহ কেনেকৈ যত্ন কৰিব লাগে বিক্ৰী কৰিব হোৱা সময়লৈকে সেইসমূহ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যোৱাকালি মোৰ এইজনী গাহৰিয়ে প্ৰায় 10টা পোৱালি দিছিলে, কিন্তু জন্মৰ সময়ত মই থাকিব নোৱাৰাৰ বাবে তিনিটা পোৱালি মাকে গছকি মাৰি দিলে। সেয়াও আপোনালোকে লক্ষ্য ৰাখিব, যাতে জন্মৰ সময়ত যাতে নিজে থাকিব পাৰে সেই চেষ্টা কৰিব, নহ'লে এনেকুৱাকৈ মৰি যোৱাৰ চান্স থাকে। চাওক আপোনালোকে, মই এনেকুৱাকৈ ক্ৰিপ বক্স বনাই দিছোঁ ৰ'দেৰে চালাই কৰি। আপোনালোকে এনেকুৱাকৈ ক্ৰিপ বক্স বনাই দিব, আৰু মই ইয়াত 200ৰ বাল্ব এটা দি দিছোঁ, যাতে ঠাণ্ডাৰ পৰা অলপ বচাব পাৰোঁ। আৰু যেতিয়াই তেওঁলোকক ভোক লাগে তেতিয়াই নিজে নিজে ওলাই গৈ মাকৰ পৰা গাখীৰ খাব। আৰু এয়া হৈছে মাকজনী, এয়া দেখিছে আপোনালোকে। পোৱালিসমূহ বেয়াও হোৱা নাই, 700ৰ পৰা 1 কেজিলৈকে ওজন হৈছে জন্মৰ সময়ত। এয়া চেহেৰাসমূহ ঠিকেই আছে। ঠাণ্ডাৰ কাৰণে তেখেতসকলে বাল্বৰ সন্মুখত আহি শুইছে। পোৱালি জন্মৰ পিছত আমাৰ প্ৰথম কাম হ'ল গাহৰি পোৱালিৰ দাঁতসমূহ কটা, কাৰণ দাঁতসমূহ নাকাটিলে গাখীৰ খাওঁতে মাকৰ আঘাত পাব পাৰে, তেতিয়া মাকজনী গাখীৰ খুৱাব টান পায়। সেয়েহে আমি পোৱালিবিলাকৰ দাঁত কটাটো অতি প্ৰয়োজনীয়। আৰু তেখেতে নিজেও নিজৰ মাজতে কাজিয়া কৰি থাকে, তেতিয়াও এটা গাহৰি পোৱালিয়ে আন এটা গাহৰি পোৱালিক আক্ৰমণ কৰিব পাৰে। সেইকাৰণে আমি প্ৰথম পোৱালি জন্ম দিয়াৰ পৰা প্ৰথম কামটো হ'ল আমি তেখেতৰ লগত দীঘল দাঁতসমূহ কাটি দিব লাগে। বন্ধুসকল, আজি আমি আপোনালোকক গাহৰি পোৱালিৰ দাঁত কেনেকৈ কাটিব লাগে এই মই দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলকচোন আজি আপোনালোকক কেনেকৈ দাঁত কাটিব লাগে এইখিনি দেখুৱাই দিওঁ। বন্ধুসকল, প্ৰথমতে আমাক এনেকুৱা এটা নেইল কাটাৰ লাগিব। একচুৱেলি গাহৰিৰ কাৰণে এটা টিক কাটাৰো পায়, কিন্তু আপোনালোকে নেইল কাটাৰ দিও কাটিব পাৰে, মানুহৰ নকটা নেইল কাটাৰ দিও কাটিব পাৰে। তাৰপিছত আমি ইয়াতে কিছুমান বীজাণু থাকিব পাৰে, সেয়েহে আমি ইয়াক পটাছ পানীৰে, মই পটাছ লৈছোঁ বাতি, আপোনালোকে অকণমান পটাছ ইয়াতে দি দিব, অকণমান দিলেও হ'ল। যাতে নেইল কাটাৰত লাগি থকা বীজাণুবোৰৰ পৰা গাহৰি পোৱালিত যাতে কোনো এফেক্ট নকৰে, সেয়া আমি নেইল কাটাৰটোৰ আগটো পটাছ পানীত ডুবাই লৈছোঁ। তাৰপিছত আমি এটা পোৱালি লৈছোঁ, দেখা পাইছে দীঘল দাঁত। আপোনালোকে জিভাটো যাতে কাট নাখায় হাতেৰে জিভাটো টাইট কৰি ল'ব। হৈ গ'ল।
কাট নাখায়। বন্ধুসকল, মই আজি আপোনালোকক কেনেকৈ গাহৰি পোৱালিৰ দাঁত কাটিব লাগে তাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, যদিও বেয়াও লাগে তেতিয়াও কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ভিডিঅ' আগলৈ আপোনালোকে আকৌ চাব পাৰে। তো আগলৈ মই এনেকুৱা আৰু ভিডিঅ' বনাই যাম। ইয়াৰ পিছতে আমাৰ নেক্সট কেয়াৰ হ'ব পোৱালিসমূহক 4 দিনত আইৰণ ইনজেকশ্যন দিয়া, 5 দিনত বি কমপ্লেক্স ইনজেকশ্যন দিয়া, আকৌ 14 দিনত আইৰণ ইনজেকশ্যন দিয়া। সেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ আইৰণ ইনজেকশ্যন দিব লাগে, বা বিক্ৰী কৰা সময়লৈকে এটা গাহৰি পোৱালিক কি যত্ন ল'ব লাগে সেইখিনি মই আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। তো বন্ধুসকল, আজিলৈ ইমানতে, ধন্যবাদ।